চাহুতি কিবা ক'লে কোনটো কাম থাক খাবলে নেখাওঁ দিয়ক কথাকে পাতো ঘৰ পাইছেনে আপোনাৰ যিটো বাজেট সেইটো বাজেটত ঘৰ পোৱা টান আপোনাৰ হাতত মানে ঘৰ নাই মোৰ ঘৰ আছে কিন্তু আপোনাৰ বাজেট নাই মই 200-500 বঢ়াই দিমতো তাও দিয়ক ক চাৰ দিছে নিজৰ বুলি লোৱা হেৰি ঘৰৰ মালিকৰ লগত সৰু কথা এটা কাজিয়া লাগি পেলাই ঘৰৰ পৰা ওলাই দিবা নেকি কি ক আৰে আগৰ ঘৰটো সৰু নহয় জানো কিয় সৰু হ'বগে আকৌ কিয় তোমাৰ ছোৱালী কেইজনীতো দিনে দিনে ডাঙৰ হৈ ওখ ওখ হৈ যাব ছোৱালীকেইজনী ওখহে হ'ব বহল হৈ নাযায়তো তাত তৰা বাইদেউ কথাটো বুজা নাই 200 টকা বঢ়ালেও বাজেটটো নেবাঢ়িবনে পইচা আপোনালোকে কি বাজে নাবাজেট লাগি আছে ঘৰটো ফিক্স কৰক কেনেকে মিলিব বাৰু আপুনি পইচাও নিদিয়ে ফেচিলিটিও লাগে কেনেকে মিলিব আমাৰ ফেলিচিটিটো বাদ দিয়ক ঘৰটো ব্যৱস্থা কৰক ৰ না তই ৰ বলক আপোনাৰ হাতত আৰু কি ঘৰ আছে চাও গৈ বলক ময়ো বাজেট মিলাম সঁচাকে দিবনে দিম বিকজ অফ ইউ আপোনাৰ কাৰণে বৌ মই সেইখিনি চেক্ৰিফাইচ কৰিবলৈ ৰেডি গম পালো আৰু ঘৰে গৃহস্থে চব উঠাব আৰু আহক ছাৰ এই কম্পিউটাৰ ছেকশ্যনৰ কাৰণে আমি ল'ৰা এটা বিচাৰিব লাগিব নেকি বুজিছে কিয় ৰাকেশৰ কি হ'ল সি টুলেট ছাৰ্ভিচ এটা খুলিছে যে আপুনি গম নাপায় নেকি কিন্তু দুইটা কাম একেলগে এতিয়া কেনেকে কৰিব টুলেট ছাৰ্ভিচ অথনি মোকে সুধিছে বোলে ঘৰটো চেঞ্জ কৰিবা নেকি তেতিয়াহে কিমান টুলেট ছাৰ্ভিচত কিবা এটা লাভ উলিয়াব না মই কথাটো কৈছো খালি আপুনি ভাবি চাবচোন খালি আমাৰ কামত প্ৰভাৱ পৰিব নালাগে আৰু হ'ব সুধিব লাগিব তাক হ'ব এটা কি কৰিবা সলাবানে তোৰ কথা মতে মই এতিয়া ঘৰ সলাম নেকি উহ ৰাম কথা এটা বুজি নোপোৱা এই ঘৰটোত যে আছা সেইটো ঘৰ দিনক দিনে সৰু হৈ যাব ছোৱালীকেইজনী ডাঙৰ হৈ আহিছে ডাঙৰ ঘৰ এখন সুবিধা পাওঁতে লৈ লোৱা তইহে জানো মোৰ ঘৰটো সৰু নে ডাঙৰ তুমি ঘৰটো ললে মই কমিশ্যন এটা পাম হেৰো আই তোৰ কমিশ্যনৰ কাৰণে মই এতিয়া ঘৰে সলাই দিম কি হলো তৰামাই চাওকচোন মোৰ ঘৰটো চেঞ্জ কৰিবলৈ জোৰ কৰি আছে কিয় ই বোলে তেতিয়া কমিশ্যন পাব হ'ব দিয়া তুমি নসলোৱা নাই কিন্তু মই মেডামক এবাৰ ক'লে মেডামে সলাই দিব হয় না আপুনি এটা থকা ঘৰটো সলাই মই নতুন ঘৰ এটা চাই দিম আপুনি যাবনে তোৰ ব্ৰেইনটো বেয়া হৈছে নেকি অলপমান চা তোৰ ব্ৰেইন বেয়া হ'ব পাৰে আমাৰ নহয় অদৰকাৰী কথাবিলাক কৈ থাকিব কেনেকুৱা পালে ঘৰটো ঘৰটো মই কিন্তু ভাল পাইছো মোক সুধিছে মইতো বেছিকে থাকিম এডভান্সটো দিলে যেতিয়া কাইলৈ পৰা নহলে থাকিয়ে দিয়ক বাৰু সেইটো চিন্তা কৰি লওঁ বাৰু আৰে ৰ না হেৰি মাজে মাজে আপোনাক লগ কৰিবলৈ অফিচলৈ যাব পাৰিম আৰু কিয় চাই যাব আৰু মাজে মাজে যাচোন বেয়া নাপাব এই ঘৰৰ কিবা অসুবিধা পালে আপোনাৰ লগতো ডিছকাছ কৰিব লাগিব হ'ব দিয়ক আংগুলি পইচাটো যদি আমাৰ তাত সোমোৱা নাই ক'ত সোমাইছে বাৰু তাকেইতো কাষ্টমাৰেতো পইচাওতো দিয়ে হয় আকৌ কিবা এটা প্ৰব্লেম হৈছে মানে নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে পইচাবোৰ হাৱাতে মাজত ফচি গৈছে নি বাৰু তো পইচাটো কি পেৰাচুট পাইছ এই হাৱাত যে ফচি থাকিব জীৱনত নিজে কেইটা পেৰাচুট দেখি পাইছে ইটোচমি মই মানে মাজত সোমাই দিলো বেয়া পাব নালাগিছে তই কিনাৰতহে আছ না কথা মাজত মানে কেকেচা নতুন ঘৰ এটা লৈছে সেইকাৰণে পুৰণা ঘৰ বস্তুবিলাক নতুন ঘৰলৈ লৈ যাবলৈ দিছে জোৱাইয়ে নতুন ঘৰ লৈছে মই গম নাপাওঁ আপোনাক কিয় কব এইজনক হবলে মানুহত ধৰে কিহত ধৰে বস্তুত ধৰে সময়ত কাৰ্টুন দি পেকিং কৰি বেলেগ বস্তুৰ লগত উঠাই দিম একে সম্পত্তি চাপতি গুচি যাব আৰু টেম্পু মানুহটোৱে কিন্তু এইটো ভাল কাম কৰা নাই দেই তুমি তাক উঠাই নাগে যোৱা হ'ব দিয়ক গদাটো লৈ যোৱা নেকি মানুহ মাৰিব দেই ছাৰ এখন লওকচোন নিজৰ বুলি তুমি বোলে কিবা এই ভাড়াঘৰৰ নতুন বিজনেছ খুলিছা
কোন ফটোৱাই কৈছে এইটো কথা ঐ কি ফটোৱাই কৈছে তুমি অথনি মোক কোৱা নাছিলা মই যদি কওঁ বোলে মাৰ্চিডিজ ডিলাৰ খুলিম তুমি কি সেইটো নিজৰ বুলি বিশ্বাস কৰি ল'বা ৱাও দেখিছেনে কথা শুনকচোন ছাৰ আচ্ছা হেৰি এনিৱে আপোনাৰ কিবা ঘৰ চৰ সলনি কৰিব লগা আছে নেকি যদি আছে মোক ক'ব মই ব্যৱস্থা কৰি দিম নিজৰ বুলি আকৌ বোলে তুমি টুলেট চাৰ্ভিচ খোলাই নাই নাই খোলা মানে এই টুলেট চাৰ্ভিচৰ বাইদেউজনী যে কৃষ্ণ বাইদেউজনীৰ লগত মোৰ বিৰাট ভাল আপুনি যদি কেনেবাকে ৰুমটো চেঞ্জ কৰিম বুলি ভাবে মই চব ব্যৱস্থা কৰি দিম হ'ব দিয়া যোৱা 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 নিজৰ কামত লাগে যোৱা এৰিছো অ বাইদেউ আপুনি পুলিচখিনিক খবৰটো দিছেনে কি হ'ল কাইলৈ যে কেকেচা ঘৰত বস্তু ভৰাব লাগিব তোৰ কেকে ছাৰৰ ঘৰত বস্তু ভৰাবলৈ এতিয়া মই পুলিচ পঠিয়াম অ দমচুতে মাতিব লাগিব কেকেচা এতিয়া ডাঙৰ বাহু দেখিছেনে নাই কিমান ইচ্ছাই কিমান ডাঙৰ পুলিচ মই কি মস্তি ঘৰ লৈছে কি কলি এই মাত্ৰ হ'বচোন আপোনাৰ গামোচা আৰু ফটা গেঞ্জি আছে গেঞ্জি আছে দৰকাৰ পৰিলে ফালি ল'ম তই মেইন কথাটো ক কাইলৈ লোৱাবচোন কিয়? কেকেচা ঘৰত বস্তু অলপ ভৰাব লাগে এই ঘৰ চাইহে আছে ফাইনেল হোৱা নাই নহয় ইনচে নিমিয়ে ইনছে মিলি পইচা এডভান্স মই দি আহিছো দিয়ে আৰে কেকেৰা অ কেকেৰা কেকেৰা আপুনি কিয় চিঞৰ বাখৰ কৰি আছে অ কেকেচা বেলেগ কামত গৈ আছে পুলিচ ঠিক কৰিবলৈ মোক পঠাইছে বাইদেউ এইটো কাম মোৰ লগত কি কৰিলে কেকেচা বাইকে তই বুজি নাপাবি ৰ বাইদেউ কেকেৰা বললেম বাইদেউ কাইলৈ কিন্তু পুলিচ কেইজন মোক লাগিব কামত হেই যা যা বুলি কৈছো নহয় দোকানে যে দুইটা ইয়াত পিটপিটাই ফুৰিছা এই টেনচন হওক হেই তোৰে কি চাকৰি কৰ পেঞ্চন হবলৈ এই পেঞ্চন নহয়ও টেনচন হৈ আছে অ টেনচন চিন্তামণি এই বাদ দিয়ক আপোনালোকৰ টেষ্ট আপোনালোকৰ টেষ্ট অহা দেখি মোৰহে পপকণ চাইছে মাত এষা নিদিয়াকে গুচি গ'লে